তো মোৰ হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাটো শেষ। তো এতিয়া আকৌ কামলৈ যোৱা আৰম্ভ কৰিব লাগিব আৰু शाबाश बेटा बहुत बढ़िया। জিন্স পেণ্টটো ছিঙি গ'ল মোৰ বেৰ পাৰ হ'বলৈ গৈ। देखा आपने लापरवाही का नतीजा है। তো মই টুমকেৰ এটা পোৱালি কুলত লৈ ল'লোঁ। তো হাই ফ্ৰেণ্ডছ, ধনঞ্জয় ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিলোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আপোনালোকে জানেই হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা চলি আছে। তো মোৰতো শেষ হাই ছেকেণ্ডেৰী পৰীক্ষা, বহুতৰে শেষ হৈ গৈছে। তো এতিয়া বিন্দাছ। তো হাই ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে বহুত দিন কামত যাব পৰা নাই, কামৰ পৰা ছুটি লৈছিলোঁ। তো মোৰ হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাটো শেষ। তো এতিয়া আকৌ কামলৈ যোৱা আৰম্ভ কৰিব লাগিব আৰু এতিয়া পৰীক্ষা দিয়া আহিলোঁ, নাজানো কি হয়। তো এতিয়া ৰিজাল্টৰ সময়ত আকৌ এটা ভিডিঅ'ত দেখাই দিম, মিনি ব্লগ নহ'লেও লং ব্লগ বনাই, কি যে হ'ব নাজানো। এতিয়া ৰিজাল্টৰ অপেক্ষাত থাকিব লাগিব আৰু তো কেইদিনমান কামত যোৱা নাছিলোঁ পৰীক্ষাৰ কাৰণে। তো এতিয়া আকৌ কামলৈ যোৱা আৰম্ভ কৰিব লাগিব। কামত নগ'লেতো নহয়, কাৰণ কামত গ'লেহে টকা পইচা আহিব, আৰু টকা পইচা আহিলেহে ভাত কৰিব পেটত, নহ'লেতো ক'ৰ পৰা ভাত আহিব কামেই নকৰিলে। তো পৰীক্ষা দিলোঁ, এতিয়া নাজানো কি হয়। তো কাৰ কেনেকুৱা হৈছে পৰীক্ষা কমেণ্টত কৈ দিব। আৰু মেট্ৰিকৰ পৰীক্ষাও কেনেকুৱা হৈছে, কোনে কোনে মেট্ৰিক দি আছে, কোনে কোনে হাই ছেকেণ্ডেৰী দি আছে, আৰু কৈ দিব। তো মোৰ হাই ছেকেণ্ডেৰী পৰীক্ষা শেষ হৈছে, মোৰ বিন্দাছ এতিয়া কাম কৰিম আৰু ক'ৰবাত যাব লাগিব ঘূৰিবলৈ। ঘূৰিবলৈ গ'লে আপোনালোকে ভিডিঅ' চাবই পাৰিব। মোৰ মিনি ব্লগবোৰ চাব আৰু লং ব্লগবোৰ বেছিকৈ চাই ৱাচ কৰিব। আৰু মই এতিয়া ক'ত আছোঁ প্ৰথমে দেখাই লওঁ। এইটো শিমলু ফুল গছৰ তল আৰু এইখিনি তামোল বাগান। তো ইয়াতে মই থিয় হৈ আছোঁ, আপোনালোকক কথা কৈ আছোঁ, ভিডিঅ' বনাই আছোঁ। চালেই আপোনালোকে মই ক'ত আছোঁ। তো মোৰ এতিয়া ভালে লাগি আছে, কাৰণ পৰীক্ষা শেষ। এতিয়া কি ক'ম, পৰীক্ষা শেষ আৰু ইয়াত চাওক গছত ইমান ধুনীয়াকৈ বগৰীবোৰ পকি আছে। বগৰী কেইটামান পাৰি কিনে খাই লওঁ প্ৰথমে। তো ইয়া বগৰী কেইটামান পাৰি ল'লোঁ, খাই লওঁ প্ৰথমে। খাই চাওঁ কেনেকুৱা টেঙাই না মিঠা। টেঙা। তো ফ্ৰেণ্ডছ, মই বগৰীকেইটা খাইলোঁ। বগৰীকেইটা এনেতে চাটনি বনাই খালে ভাল আছিলে, মই এনেই খাই দিলোঁ। তো মোৰ লাষ্ট এক্সাম আছিলে এডভান্স এছামিছ। তো এডভান্স এছামিছ দি আহিলোঁ। এডভান্স এছামিছ আপোনালোকে জানে শনিবাৰে আছিলে। তো শনিবাৰে দি দিলোঁ এডভান্স এছামিছ। তো এতিয়াতো মোৰ পৰীক্ষাও শেষ। তো এতিয়া আকৌ কি কৰিম, এতিয়া মই ক'ৰবাত ঘূৰিব যাব লাগিব, কাৰণ ঘূৰিবলৈ গ'লে অলপ মনটো ভাল লাগিব। এতিয়া নাজানো কি হয়, দিব লাগিছে দিছোঁ, এতিয়া লিখিব লাগিছে লিখিছোঁ। এতিয়া পৰীক্ষাৰ ৰিজাল্ট আহিলে গম পোৱা যাব, কেতিয়া ৰিজাল্ট আহে সেইটোৱে ভাবি আছোঁ। এতিয়া মনত এতিয়াই থাকিব যে ৰিজাল্ট আহিলে ৰিজাল্টটো কি হ'ব। বহুতৰে এইটো মনত আশা আছে যে কোনোবাই লেটাৰ ল'ব, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, আৰু ক'ৰবাত কোনোবাই ভাবি আছে যে ফেইল হৈ যাম নেকি। এইটো মই ভাবি থাকিব নালাগে, এইটো পিছত গম পোৱা যাব। আৰু বহুতে মনটো ভাঙি যায়, কাৰণ ফেইল হৈ যাব নেকি এইটো ভাবি। মোৰোতো অলপ অলপ মনটোত কেনেকুৱা লাগি আছে, কি যে হ'ব, ফেইল হৈ যাওঁ নেকি না ফাৰ্ষ্ট হ'ম, এইটোৱে ভাবি ভাবি আৰু আছোঁ, ফেইল হ'ম না ফাৰ্ষ্ট হ'ম। পৰীক্ষা দিয়া শেষ। তো এতিয়া পৰীক্ষাৰ কথা আৰু নাভাবোঁ, ৰিজাল্টৰ পিছতে গম পাম কি হয়। তো এতিয়া ক'ত আহিছোঁ, তো এইটোৰ অলপ আনন্দ লওঁ। তো আপোনালোকক দেখাম এতিয়া চাহ বাগিচা, কাৰণ মই চাহ বাগিচাৰ ওচৰতো আছোঁ। তো বেৰ পাৰ হৈ গ'লোঁ, বেৰ পাৰ হ'ব লাগিছিলে, বেৰ পাৰ হোৱা দেখুওৱা নাই। আৰু বেৰ পাৰ হ'বলৈ গৈ মোৰ জিন্স পেণ্টে চিৰি গ'ল। দেখাই আছোঁ, জিন্স পেণ্টটো ছিঙি গ'ল মোৰ বেৰ পাৰ হ'বলৈ গৈ। জিন্স পেণ্ট ছিঙি গ'ল। তো এতিয়া আকৌ মোৰ চূণা লাগি গ'ল। তেতিয়া আকৌ মোৰ কিনিব লাগিব জিন্স পেণ্ট আৰু এটা। এনেতেই পইচা নাই, আৰু বেৰে মোৰ ছিঙি দিলে জিন্স পেণ্টটো। পাৰ হৈ আছোঁ, বেৰ পাৰ হৈ গ'লোঁ। এই বেৰটোত পাৰ হোৱাৰ সময়ত একো হোৱা নাই, কিন্তু আগৰটোত পাৰ হোৱাৰ সময়ত জিন্স পেণ্টটো ছিঙি গ'ল। এনেতে পইচা নাই যে, আৰু চূণা লাগি গ'ল মোৰ।
আৰু এনেতে খালি ভৰিতে আহিছোঁ কাৰণ মোৰ চেণ্ডেলযোৰো ছিঙি গৈছিলে পৰহি। মোৰ এতিয়া চুনাই লাগি আছে, পইচা নাই এনেতে আৰু এতিয়া এইকাৰণে কামত যাব লাগিব জলদি, কামত নগ'লে নহ'ব। তো আহি পাই গ'লোঁ চাহ বাগিচাৰ ওচৰত। তাক ইমান ধুনীয়া লাগি আছে। আৰু মাজে মাজে তামোল গছ। তো ফাইনেলি আহি পাই গ'লোঁ চাহ বাগিচাৰ ওচৰত। তো আপোনালোকক কেনেকুৱা লাগিল কমেণ্টত কৈ দিব। জিন্স পেণ্টটো ছিঙি গ'ল আৰু মোৰ চুনা লাগি গ'ল। এনেতে পইচা নাই, একেবাৰে কিনিব লাগিব এটা। জলদি কামত যাব লাগিব, কামত গ'লেহে পইচা আহিব। তাৰপিছত নতুন জিন্স পেণ্ট এটা কিনিব পাৰিম। বোৰ ছিঙে তেতিয়া আৰু মজা লাগে। তো এতিয়াতো নতুন নতুন পাত উঠিবহে। ঠাণ্ডাৰ দিন গৈ আছে, এতিয়া গৰম দিন আহি আছে আৰু শীতৰ বতৰ শেষ হৈ গ'ল। এতিয়া গৰম পৰি আছে, সঁচাকৈ বহুত গৰম লাগি আছে। গৰম আৰু চুলিখিনিও ডাঙৰ হৈ গ'ল, কাটিব লাগিব। তো এতিয়া ঘৰলৈ উভতি যাওঁ। আপোনালোককতো দেখালোৱে চাহ বাগিচা। তো এতিয়া ঘৰলৈ উভতি যাব লাগিব। বলক যাওঁ এতিয়া ঘৰলৈ। মোৰ পৰহি চেণ্ডেলযোৰো ছিঙি গৈছিল, সেইকাৰণে মই খালী ভৰিৰে আহিছোঁ। এয়া আৰু এইপিনে ইমান কাটা আছে, জলদি যাব লাগিব। কাটা আছে বহুত, কাটাবোৰ লাগি আছে ভৰিত, কাৰণ মোৰ চেণ্ডেলো ছিঙি গৈছে পৰহি দিনা। তো ফ্ৰেণ্ডছ, মই ঘৰত আহি পাই গ'লোঁ। ইয়া হ'ল আমাৰ ঘৰৰ টুমকে নামৰ ছাগলী। তো ইয়া হ'ল টুমকেৰ দুটা পোৱালি। ইয়া আমাৰ ঘৰৰ নতুন সদস্য, এজন হ'ল ছোৱালী, এজন হ'ল ল'ৰা। কিমান ধুনীয়াকৈ খেলি আছে চাওক। মই টুমকেৰ এটা পোৱালি কুলত লৈ ল'লোঁ, কুলত লৈ কিনে অলপ মৰম কৰি ল'লোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।